Colony 24 seconds rampung sabun jual. Tingin koi, Santal Colony, Bahari Kuri, Revenue Lata Remina, Soklepada Ature, Livelihood Initiative and Small Business Expo Eovina. Air Bodoland Training Academy होते थे नुआ एक्सपो रे मोरे डिपार्टमेंट रेन कॉटेज इंडस्ट्री एग्रीकल्चर फिशरी इरिगेशन और बैंकिंग विभाग रेन सरकारी कर्मी को सटे तहलिना কৰিছো আৰু আমাৰ এই অহা 25 ডিসেম্বৰ যেটো হ'ব লগা বৰদিন অনুষ্ঠিত হ'ব সেই শুভেচ্ছাও সকলোলৈ এই অঞ্চলবাসীৰ ওপৰত মই মুক্ত জ্ঞাপন কৰিছো আৰু এই সুযোগতে এটা কথা কওঁ যে আজি আমাক এই বডলেণ্ড এয়াৰ ট্ৰেইনিং একাডেমীৰ পৰা যেটো আমাৰ এটা আয়োজন কৰিছে বিভিন্ন ডিপাৰ্টমেণ্টক মাতিছে যাতে এই অঞ্চলখন অলপ উন্নতিৰ ফালে আগবাঢ়ে সেই উদ্দেশ্য আমাৰ আগত ৰাখি আমাৰ এই যেটো অৰ্গানাইজ কৰিছে আমাৰ এনজিঅ সন্থাই তাক আমি বাৰুকৈ ধন্যবাদ দিছো যে বিভিন্ন ডিপাৰ্টমেণ্ট বিভাগ আহিলে তাহাতৰ পৰা এই অঞ্চলৰ কি অসুবিধা আছে কোনটো ডিপাৰ্টমেণ্ট কিমানখিনি শেয়াৰ কৰে এইটো নিশ্চয় আলাপ আলোচনাৰ মাধ্যমত আমাৰ ইয়াত জনামতে 7000 এভব এপ্লিকেশন অলৰেডি সাবমিট আছে বুলি এনজিঅৰ হাতত কৈছে তো সেইবিলাক স্তৰে বাণিজ্যিক আছে স্বাস্থ্য সেৱা আছে আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেন্ট আছে এগ্ৰিকালচাৰ আছে ফিশাৰী আছে আৰু বাৰুকৈ বিভিন্ন ডিপাৰ্টমেন্ট আছে তো এইবিলাকত হেতু একটা বিভাগত ইমান পৰা নাই যিমানটা দৰকাৰ যিখন ডিপাৰ্টমেন্ট কৰে সামৰিছে তাৰ পিছত যিমানবিলাক দেখা যায় যে এইখিনি কাম কৰিলে অঞ্চলৰ ৰাইজৰ কৃষকৰ কাৰণে ভাল হ'ব এটা কৃষি উৎপাদন ভাল হ'ব কৃষি উৎপাদন কৰিব হলে আমাৰ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যনৰ এটা এটো কি বুলি কয় জুটিয়া এটা হেৰি হ'ব লাগে সাপোৰ্ট পাব লাগে এফালে হাৰ পাব লাগে বিষ পাব লাগে আনফালে ইৰিগেশ্যনৰ পৰা পানী অভাৱ যাতে দূৰীকৰণ হয় এতিয়া নিশ্চয় হয়তো খেতিয়কসকলে আহি জনাব যে আমাৰ এনেকুৱা প্লেছত এনেকুৱাটো নাই এর পিছত জনাৰ দৰকাৰটো আমাৰ বিভাগ আছে ওচৰতে আছে ইয়াত আমাৰ আৰু আমাৰ বিষয়া আছে আমাৰ অফিচাৰসকলৰ লগত বহিলে ইয়াতে অলপমান ডিসকাশন কৰি কোনটো কৰিলে ভাল হ'ব খেতিয়কসকলে নিশ্চয় হ্যাঁ অৱশ্যই লাহেকৈ হলেও বাস্তৱত পৰিণত কৰাৰ চেষ্টা হ'ব আৰু এইখিনি যে আজি বাৰ্তা লোৱাৰ কাৰণে এইটো মানে সমাজৰ প্ৰতি যে এটা এই বাৰ্তা বিয়পাব পৰা কাম এটা হাতত লৈছে এইটো আমাৰ এই বডলেণ্ড এয়াৰ ট্ৰেইনিঙৰ বিষয়ববীয়াসকলে হাতত লৈছে এই কাৰণে আমি খুব ভাল লাগিছে ধন্যবাদ দিছো এনেকুৱা ব্যৱস্থাৰ মাধ্যমত ৰাইজে সজাগতা এটা লাভ কৰে যে আমি এনেকুৱাৰ মাজত এনেকুৱা এটা পৰিবেশ সৃষ্টি কৰিলে এই পৰিবেশে আমাৰ মাজত মানে নজনা কথাটো জনাৰ এটা মানে সুযোগ পোৱা যায় আৰু এইখিনিতে আমাৰ কৰ্মচাৰী বৃন্দসকলেও মানে কিছুমান কথা জানিব পৰা যায় এই অঞ্চলত এনেকুৱা এটা অসুবিধা হৈ আছে তাৰ প্ৰতি এটা যত্ন বিশেষকৈ নিশ্চয় হ'ব যে এনেকুৱা এনজিঅটো উপলব্ধি কৰিছে অঞ্চলৰ উন্নয়নৰ কাৰণে ঠিক প্ৰত্যেকখন বিভাগৰ মুৰব্বী আছে বিভাগ আছে আমাৰ হেৰি আছে বিভাগৰ মন্ত্ৰী বিষয়াসকল আছে সিহঁতেও জানিব আপোনালোকৰ মাধ্যমত এই আপোনাৰ সংবাদ মাধ্যমত জানিব আৰু মই ভাবো যে ইয়াৰ মাজত এইটো এটা ভাল এটা এই খালি এইখিনি অঞ্চলৰে নহয় এই বাৰ্তা গোটেই অসমত বিয়পিব আপোনালোকৰ মাধ্যমত বহুত অঞ্চল চুকে কোণে বিয়পিব তাৰ ফলত ৰাইজে নিজে অলপ সজাগতা ইহঁতেও জানিব নিজে কি কৰিব লগা হয় খালি চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিলে হ'ব এনেকুৱা নহয় বহুত মানুহ নিজৰ কৰিবলগীয়া আছে তাৰ লগত আমাৰ বিভাগৰো কৰিবলগীয়া আছে তো এই যুটীয়া সমন্বয়ৰ যেটো ব্যৱস্থাপনা কৰিছে এইকেইটা আকৌ মই এই আমাৰ এই এনজিঅক ধন্যবাদ দিছো আৰু লগতে আপোনালোক সংবাদ মাধ্যমকো মই মানে খুব ধন্যবাদ দিছো যে আপোনালোকে এইটো সম্প্ৰচাৰণ কৰিব এইখিনি কৈ মই সমূহ কথাখিনি